Welcome to the class. আজি মই তোমালোকৰ বাবে এই যিটো ক্লাছ 8ৰ মাই নেটিভ লেণ্ড এটা কবিতা বা পয়েম এই কবিতা বা পয়েমৰ যিটো কুৱেশ্যনবোৰৰ আনচাৰ মই আজি তোমালোকৰ বাবে আনিছোঁ অৰ্থাৎ মই তোমালোকক জনাই যাম। তোমালোকে এই যিটো কুৱেশ্যনবোৰ দেখিছা নহয়, এই কুৱেশ্যনবোৰ উত্তৰটো কি ধৰণে মানে যুগুত কৰিব লাগে বা লিখিব লাগে, ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিব পাৰি, সেইটো গতিকে মই তোমালোকক আজি মই বুজাই যাম। গতিকে যিবিলাকে এতিয়া মোৰ এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে তেওঁলোকে এনেকুৱা ভিডিঅ' যদি পাবলৈ বিচাৰে সদায়, তেতিয়াহ'লে চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই এনেকুৱা নতুন নতুন ক্লাছবোৰ তোমালোকৰ বাবে যুগুত কৰি আনি থাকিব পাৰোঁ। মোৰ উদ্দেশ্যটো কেৱল তোমালোকক মানে উত্তৰ দিয়াই নহয়, কিন্তু উত্তৰ কেনেকুৱা লিখিব লাগে বা কুৱেশ্যনে কি সুধিছে, কি জানিব খুজিছে, সেইটো মই গোটেই তোমালোকক বুজাই যাম। যিটো কবিতা এই কবিতা এই পয়েমটোৰ নামটো তোমালোকে গম পোৱাই, মাই নেটিভ লেণ্ড বুলি, নহয় জানো? এতিয়া সেইটো মই তোমালোকক আজি এতিয়া পঢ়াবলৈ নাযাওঁ। তোমালোকক চাগে তোমালোকৰ শ্ৰেণীৰ শিক্ষকে, তোমালোকৰ ক্লাছ টিচাৰে বা ছাবজেক্ট টিচাৰে পঢ়ালে আশা কৰোঁ। গতিকে এতিয়া আমি এই যিটো কুৱেশ্যন আনচাৰটো আজি তোমালোকৰ বাবে মই যুগুত কৰি দিম বুলি ভাবিছোঁ। হয়, কথাটো ইয়াত তোমালোকে হ'ব পাৰে ইয়াৰ প্ৰশ্ন উত্তৰবোৰ পালাও, কিন্তু তথাপিও এই যিটো মই তোমালোকৰ বাবে প্ৰশ্ন উত্তৰ আজি আনিম বা দিম, সেইটো তোমালোকে যদিহে চোৱা বা চেষ্টা কৰা, তেতিয়াহ'লে তোমালোকে ভৱিষ্যতত এনেকৈ তোমালোকে নিজেই লিখিবলৈ পাৰিব বুলি মই আশা কৰিছোঁ। আৰু মোৰ উদ্দেশ্যটো সেইটোৱেই, যাতে তোমালোকে নিজে লিখিব পাৰা। আচ্ছা, যি কি নহওক, এতিয়া প্ৰথমটো চোৱা। প্ৰথম যিটো কুৱেশ্যন এই ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে যদি চোৱা, দেখি পাইছাই চাগে। হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পয়েট। এইটো আক্স বুলি নক'বা, বহুতেই আক্স বুলি কয় হা, এনেকুৱা কয় মানে আক্স বুলি কয়। এইটো আক্স নহয়, এইটো আস্ক ক'ব লাগিব, ঠিক আছে? গতিকে ইয়াত সুধিছে কি, হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পয়েট। যি কবিতাত এজন বুঢ়া মানুহ আছে, নহয় জানো? এই বুঢ়া মানুহে কবিগৰাকীক কি সুধিছে, এই কথাটো ইয়াত মানে প্ৰশ্নৰ দ্বাৰা সোধা হৈছে। তোমালোকে উত্তৰটো কি দিব লাগিব, কেনেকৈ দিব লাগিব চোৱা। যিহেতু ইয়াত প্ৰশ্নটো সোধা মতে আকৌ মই কৈছোঁ, বুঢ়া মানুহজন কবিক কি সুধিছে বুলি কৈছে। গতিকে উত্তৰত আমি কেনেকৈ লিখিম এতিয়া, এইটো দেই, দ্য অল্ড মেনৰ পৰা আমি আৰম্ভ কৰিম। দ্য অল্ড মেন আস্ক। ইয়াত চাবা দেই, কিন্তু এইটো আস্কটো যে ইয়াত এছ লগাই দিবা, ঠিক আছে? দ্য অল্ড মেন আস্কছ দ্য পয়েট about the condition, ঠিক আছে? about বেছিকৈ লিখিলোঁ মই, ABOUT, ঠিক আছে? about the condition, CONDITION of the rod আছিল চাগে দেই, ৰড। এইটো ডি বনাই দিলোঁ মই, টি বনাই দিলোঁ, ডি হ'ব লাগে। চোৱা এনেকুৱা মানে চাই দিওঁচোন ওপৰত কি সুধিছে। হোৱাট লেণ্ড, অ'কে, নিজৰ মাটিৰ মানে নিজৰ দেশৰ যিটো কণ্ডিশ্যনটো কেনেকুৱা মানে এইটো সুধিছে, ঠিক আছে? গতিকে আমি উত্তৰটো এনেকৈ দিমেই আৰু। আকৌ কৈছোঁ তোমালোকক, এইটো মই কাটি দিছোঁ, ৰ'বা, এইটো চোৱা। আমি আৰম্ভ কেনেকৈ কৰিম, দ্য অল্ড মেন আস্কছ, এইটো ASKS কৰিবা, আস্কছ দ্য পয়েট about the condition, CONDITION, condition of the land,
এইটো লিখিবা, এনেকৈ লিখি দিবা, হৈ যাব। তেনেকুৱা লিখি গ'লে হৈ গ'ল। মানে এই যিটো বুঢ়া মানুহ ন, এই বুঢ়া মানুহে য'ত নেকি আছে সেই ঠাইৰ মাটিৰ কথাটো সুধিছে। মাটি মানে আমি সেইটো ক'ব পাৰোঁ যে নিজৰ দেশৰ কথাটো কৈছে বা গাঁৱৰ কথাটো কৈছে, মানে কথাটো এইটো, ঠিক আছে। নিজৰ নেটিভ লেণ্ড বুলি কৈছে ন, নিজৰ গাঁৱৰ কথাটো ইয়াত সুধিছে মানে তেওঁ। তাৰপাছত why does the old man, এইটো চোৱা বিটো দেই, বি কুৱেশ্যনটো, why does the old man ask the question to the poet? চোৱা, এই বুঢ়া মানুহে যে প্ৰশ্ন সুধিলে, কিয় সুধিলে বুলি কৈছে মানে, ঠিক আছে। গতিকে আমি আৰম্ভ কৰিব কৰিম ইয়াৰ পৰা দা দেই। দ্য অল্ড মেন আস্কছ, এইটো আকৌ ইয়াত এছ আকৌ বহিব দেই, আস্কৰ লগত এছ আকৌ লগাই দিবা, মানে এনেকুৱা আৰু মই লিখি দিছোঁ আৰু দেই, ASKS লগ কৰিবা, মানে এইটো এইটো এইটো, ঠিক আছে। গতিকে চোৱা, দ্য অল্ড মেন আস্কছ দ্য কুৱেশ্যন টু দ্য poet in order to, ঠিক আছে, বা বিকজ লিখিব পাৰোঁ আমি, in order to know the condition, DION, condition of, কি হ'ল আকৌ, of the land, native land দিব পাৰোঁ আমি, বা native land, the native land, NATIVE, native, এনেকুৱা মানে, ঠিক আছে। ভি থাকি গ'ল, VE, এনেকুৱা মানে NATIVE, native land, এনেকৈ আমি মানে উত্তৰটো কৰিব পাৰোঁ। বিটো বনাই দিলোঁ তোমালোকৰ বাবে। এতিয়া আমি চিলৈ গুচি যাওঁ। চি কি সুধিছে ইয়াত চাওঁচোন অলপ। হাউ ডাজ দ্য পইট এড্ৰেছ দ্য অল্ড মেন, যিটো অল্ড মেন ন, যিটো হেৰি অল্ড মেন, এই অল্ড মেনক মানে অল্ড মেন মানে গম পাইছে নহয়, যিটো বুঢ়া মানুহ পইট মানে এই ছোৱালীজনীৰ কথা কৈছে দেই, হে। এই পইটে কি বুলি এড্ৰেছ কৰিছে, এড্ৰেছ কৰা মানে হেৰি সম্বোধন কৰা, ঠিক আছে। কেনেকৈ কি বুলি সম্বোধন কৰিছে তোমালোকে চাগে বুজি পালাই। তাৰপাছত কৈছে হোৱাট ডাজ দ্য ফৰ্ম অফ এড্ৰেছ মিন, এটা চোৱা। ইয়াত উত্তৰটো দিওঁ, এই প্ৰথমৰ উত্তৰটো ন, উত্তৰটো কি কৰিম আমি, প্ৰথমৰ পৰা কি কৰিম, দ্য পয়েট এড্ৰেছেছ, ইয়াত ES লগাই দিবা হা, ডাবল এছৰ পাছত ES লগাই দিবা। আকৌ কি হ'ল এইটো ইয়াৰ পাছত এছৰ পিছত E আৰু S লগাই দিবা, ঠিক আছে। এইটো আমি ইয়াৰ পৰা লিখিম, দ্য পয়েট এড্ৰেছেছ দ্য অল্ড মেন by calling, BY, by CALLING, calling, তাৰপাছত ইনভাৰ্টেড কমাৰ ভিতৰত দিবা, ডাবল ইনভাৰ্টেড কমা হা, কলিং ককা, COCA, ককা বুলি মাতিছিলে নহয় জানো, এইটো লিখিব লাগিব। এইটো হ'ল ইয়ালৈকে আনচাৰ, ইয়ালৈকে দেই, যিটো কুৱেশ্যন, এইটো ইয়ালৈকে এটা কুৱেশ্যন নহয় জানো, এই কুৱেশ্যনৰ উত্তৰটো মই এতিয়া ক'লোঁ। এতিয়া এই যিটো এটা আছে আৰু এটা আছে নহয়, কুৱেশ্যনটো দেখিছা নহয়, ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ উত্তৰটো দিওঁ এতিয়া, ঠিক আছে। কেনেকৈ দিম এতিয়া, কি সুধিছে আমি প্ৰথমতে জানিব লাগিব, সেইটো চোৱা। হোৱাট ডাজ দ্য ফৰ্ম অফ এড্ৰেছ মিন, যিটো সম্বোধন কৰিলে ন, এই সম্বোধন কৰা ককাৰ অৰ্থটো কি, এইটো সুধিছে ইয়াত। গতিকে আমি কেনেকৈ কৰিম, কেনেকৈ উত্তৰ দিম, এইটো চোৱা। that form of address means দিবা, এইটো ইয়াত MEAN পাছত S লগাই দিবা, ঠিক আছে। আকৌ কৈছোঁ, ইয়াৰ পৰা আৰম্ভ কৰিব উত্তৰটো, that form of address means দিবা, ইনভাৰ্টেড কমাৰ ভিতৰত দিবা, গ্ৰেণ্ডফাদাৰ লিখি দিবা, GRAND, গ্ৰেণ্ড, FATHER, ফাদাৰ, তাৰপিছত ইনভাৰ্টেড কমাটো ক্লজ কৰি দিবা, ফুল ষ্টপ লগাই দিবা, হৈ গ'ল। তাৰপিছত
ফ্ৰিজটো লগাই দিবা, হৈ গ'ল। তাৰপিছত উত্তৰটো আমি এতিয়ালৈকে কিমান কৰিলোঁ? এটো কৰিলোঁ, বিটো কৰিলোঁ আৰু চিটো কৰিলোঁ। এনেকৈ মানে আমি উত্তৰটো কৰি যাব পাৰোঁ। ঠিক আছে, তাৰপাছত চাওঁচোন, 10 মিনিট অলৰেডি হ'ল। এইটো ডিটো চাই চাওঁ, তাৰপিছত বাকীবোৰ যদিহে বেছি দীঘল হয় বা বাকীবোৰ বেলেগ ভিডিঅ'ত মানে মই কৰি দেখুৱাম। এটা চাওঁচোন, চাওঁ ইয়াতকৈ লিখিছে, why does the poet ask the old man to breathe deep? চোৱা ইয়াত কি কৈছে, পয়েটে এই যিটো অল্ড মেন মানে বুঢ়া মানুহক কিয় মানে ডিপলি কৰিবলৈ, উশাহ নিশাহ ল'বলৈ কৈছিলে। ডিপ মানে গভীৰ বুলি ক'ব পাৰোঁ আমি। ঠিক আছে, গভীৰতাৰে মানে উশাহ নিশাহ ল'বলৈ কৈছিলে। ব্ৰীথ মানে উশাহ নিশাহ লোৱাটো কয় দেই, কিন্তু ব্ৰেথ ইটো যদি নাথাকে, ব্ৰেথ বুলি কয়। এইটো ব্ৰেথ মানে উশাহ নিশাহ। ঠিক আছে, উশাহ নিশাহ ব্ৰেথ মানে, আৰু যদি ই থাকে এইটো ব্ৰীথ বুলি কওঁ। আৰু ব্ৰীথ বুলি কোৱাৰ লগে লগে ইয়াৰ অৰ্থটো অলপ বেলেগ হয়। উশাহ নিশাহ লোৱাটো বুজায় মানে ব্ৰীথ মানে, সেইটো কথাটো মনত ৰাখিবা। গতিকে ইয়াত কি সুধিছে প্ৰশ্নটো, why does the poet ask the old man to breathe deep? এই যিটো পয়েটে এই অল্ড মেনক মানে বুঢ়া মানুহক কিয় গভীৰতাৰে উশাহ নিশাহ ল'বলৈ কৈছিলে, আমি জানি লওঁ এতিয়া। Asks the old man to breathe deep because দিবা হা, because there was cool, COOL cool breeze blowing এনেকৈ আমি উত্তৰটো লিখিব পাৰোঁ। ঠিক আছে, এনেকৈ মানে কথাটো কুল ব্ৰিজ, BREE BREE ব্ৰিজ, কথাটো সেইটো মানে। এতিয়া উত্তৰটো আমি 4টা প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া আমি এইমাত্ৰ যে ক'লোঁ মই আস্কছ মানে এছ মই তোমালোকক কৈ আছোঁ যে এছ লগাব লাগে বুলি। এতিয়া কিয় কৈছোঁ চোৱা, কথাটো ইয়াত গ্ৰামাৰ লগত অলপমান জড়িত আছে। তোমালোকে চাগে পাইছা পাৰ্চন বুলি পাৰ্চন কেইটা থাকে? 3টা থাকে। কি লিখিলোঁ মই আকৌ, ফাৰ্ষ্ট, এটাটো হ'ল ফাৰ্ষ্ট, আকৌ FIRST ফাৰ্ষ্ট, মই এনেকুৱা লিখিলোঁ ফাৰ্ষ্ট পাৰ্চন। আৰু ছেকেণ্ড পাৰ্চন থাকে আৰু থাৰ্ড পাৰ্চন থাকে, হয়নে? কি হ'ল আকৌ, THIRD থাৰ্ড পাৰ্চন থাকে। ঠিক আছে, থাৰ্ড পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন ইমান থাকে। এতিয়া আমি প্ৰথমতেই নকলে হ'ব যেন পাইছোঁ, ইয়াত ফাৰ্ষ্ট পাৰ্চনত I থাকে আৰু উই থাকে, হয়নে? সেইটো এতিয়া মনোযোগ নিদিবা। ছেকেণ্ড পাৰ্চনত কেৱল এটাই, সেইটো হ'ল ইউ, সেইটোও মনোযোগ নিদিবাচোন। আমি থাৰ্ড পাৰ্চনলৈ আহোঁ এতিয়া। ঠিক আছে, থাৰ্ড পাৰ্চনত কি থাকে চোৱা, এইটো দে, হি, সি, তাৰপিছত IT, ইট, দিছ, ডেট, দিজ, দৌজ,
তাৰপাছত আকৌ কিছুমান নাউনো আনিব পাৰোঁ, যিকোনো নাউন ধৰি লোৱা ষ্টিক বোলে বা ষ্টিক্স বোলে ন, বা মোবাইলছ, চেয়াৰ্ছ, প্লেচেছ, এইবোৰ যিমানবোৰ গোটেই থাৰ্ড পাৰ্চনত পৰে। বাছ থাৰ্ড পাৰ্চনটো আমি কেনেকৈ আইডেণ্টিফাই কৰিম, কেনেকৈ জানিম এইটো থাৰ্ড পাৰ্চন বুলি? কেৱল মনত ৰাখিবা এই তিনিটাটো, আই, উই আৰু ইউ। এই তিনিটাৰ বাদে যিমান আছে গোটেই থাৰ্ড পাৰ্চন মানে, এইটো মনত ৰাখিবা। এতিয়া মই কিয় ক'লোঁ এই বস্তুটো থাৰ্ড পাৰ্চনৰ কথাটো কিয় আনিলোঁ, মানে পাৰ্চনৰ কথাটো? কাৰণ এই যিটো মই যে ক'লোঁ এছ এড কৰিবলৈ, এছটো যোগ কৰি লিখিবলৈ, এই এছটো যোগ কৰি লিখাৰ যিটো কাৰণ, এই কাৰণটো ইয়াতে আছে, ইয়াতে। এতিয়া মেইন কথালৈ আহোঁ, কিয় এছ লিখিছোঁ আমি ন? এতিয়া চোৱা, ফাৰ্ষ্ট পাৰ্চন আমি পালোঁ, ছেকেণ্ড পাৰ্চন পালোঁ আৰু থাৰ্ড পাৰ্চনো পালোঁ। এতিয়া আমি ফ'কাছটো কৰিম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত, ঠিক আছে? আকৌ মই লিখিছোঁ হা, ফাৰ্ষ্ট পাৰ্চন এইটো ওৱান হা, আই থাকে, উই থাকে, ছেকেণ্ডত কি থাকে, ইউ থাকে, আৰু থাৰ্ডত বহুত থাকে, দে থাকে, থাৰ্ডত কি থাকে, দে থাকে, হি থাকে, সি থাকে, ইট থাকে ন, এইবোৰ মানে মই এটা উদাহৰণ দিলোঁ আৰু, ঠিক আছে? SHE এইটো SHE থাকে ন, তেনেকুৱা মানে। এতিয়া চোৱা, ফাৰ্ষ্ট পাৰ্চন এইটো ছিংগুলাৰ নাম্বাৰ, ছিংগুলাৰ মানে এটা অকল হা। ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ এইটো উই মানে আমি, মানে এটাতকৈ বেছি নহয় জানো? ঠিক তেনেকৈ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন ছিংগুলাৰ আৰু থাৰ্ড প্লুৰেল এইটো দুয়োটাও হয় মানে, ইউটো ছিংগুলাৰো হয়, প্লুৰেলো হয়। কিন্তু ইয়াত চোৱা, এইটো থাৰ্ড পাৰ্চনত দেটো প্লুৰেল হয়, সিটো আকৌ ছিংগুলাৰ, সিটো ছিংগুলাৰ, ইটো ছিংগুলাৰ। তাৰমানে আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত ফ'কাছ কৰিম এতিয়া, কেৱল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ছেকেণ্ড পাৰ্চনটো বাদ দিয়া আৰু ফাৰ্ষ্ট পাৰ্চনটো বাদ দিয়া, আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰটোকো বাদ দিয়া। আমি ফ'কাছটো কৰিম কেৱল মাত্ৰ থাৰ্ড পাৰ্চন হা, এই আকৌ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, কি এইবোৰ ইমান ডিষ্টাৰ্ব দি থাকে, ছিংগুলাৰ নাম্বাৰ ন, তুমি য'তেই নেদেখা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তাত মানে ছাবজেক্টটো আৰু যেনেকৈ ধৰি লোৱা এইটো নহয়, ইয়াত দ্য অল্ড মেন, এইটো দেখিছা নহয়, এই দ্য অল্ড মেনটো ছাবজেক্ট। যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু টেন্সটো যদিহে প্ৰেজেণ্ট ইনডেফিনিটত থাকে, এইটো প্ৰেজেণ্ট ইনডেফিনিটত আছে, তেতিয়াহ'লে যিটো ভাৰ্ব আছে, মেইন ভাৰ্ব দেই, প্ৰিন্সিপাল ভাৰ্ব বুলি কোৱা হয়, এই প্ৰিন্সিপাল ভাৰ্বটোৰ পিছফালে, ঠিক আছে, এছ এটা আমি বহুৱাব লাগিব, বা আগফালে বুলি ক'ব লাগিব আচলতে, আগফালে, যেনেকৈ ধৰি লোৱা এইটো আস্ক ন, আস্কৰ এইফালে আমি এছ বহাই দিম মানে, এনেকুৱা কথাটো। কিন্তু ইয়াত নবহে, এইটোতো হেৰিহে, এইটো এটা ইণ্ট্ৰডাক্টিভ চেণ্টেন্স ন, গতিকে ইণ্ট্ৰডাক্টিভ চেণ্টেন্সৰ কাৰণে ইয়াত এইটো এছ নবহে, যিহেতু অলৰেডি ইয়াত ডাছ আছে, এই কথাটো সেইটো। বাৰু তোমালোকে অলপ ক'বাচোন, যদিহে গ্ৰামাৰ ক্লাছো লাগে, মই গ্ৰামাৰ ক্লাছো তোমালোকৰ বাবে আনি দিম বাৰু। এইবোৰ বিষয়টো জানিব লাগে, গোটেইটো কথাটো সেইটো মানে, মই যে তোমালোকক ক'লোঁ অথনি হেৰি কৰিবলৈ, মানে এছ এড কৰি যাবলৈ, মানে যোগ কৰি লিখি যাবলৈ, কথাটো সেইটোৱে মানে আচল কথাটো। গতিকে আজিৰ বাবে মই ইমানেই আনিলোঁ, চোৱা অলৰেডি 19 মিনিট পাৰ হ'লে। তাৰপাছত কেতিয়াবা যদি মই সময় পাওঁ, তোমালোকৰ বাবে এই যিটো আৰু বাকী যে আছে নহয়, ই, এফ, জি আৰু এইচ, এই চাৰিটাও মই তোমালোকৰ বাবে সময় যদি পাওঁ আনি দিম। অকল সেয়াই নহয় দেই, তোমালোকৰ বাবে গোটেই যিমানবোৰ এক্সাৰচাইজ আছে, কুৱেশ্যন আনচাৰ আছে, গোটেইটো মই তোমালোকৰ বাবে আনিম, মানে বুজাই যাম মানে দেই, মোৰ যিটো মানে ক্লাছ আনিছোঁ, এই ক্লাছত কেৱল তোমালোকক উত্তৰ দিয়াটো নহয়, তোমালোকক বুজাই যোৱাও হয় মোৰ মটিভটো, মোৰ উদ্দেশ্যটো। আৰু লগতে তোমালোকৰ যিটো পাঠ ন, এই পাঠবোৰো মই তোমালোকক এক্সপ্লেইন কৰি যাম, পঢ়ি শুনাই যাম। তাত তোমালোকে মোৰ প্ৰনাউন্সিয়েশ্যনটো শুনি
শিকিবও পাৰিবা, তাৰপাছত পঢ়িব পাৰিবা আৰু বুজিবও পাৰিবা। এতিয়া মই ইয়াৰ পৰা ডাইৰেক্ট আৰম্ভ কৰিছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' হয়, প্ৰথম ক্লাছ। কাৰণ এতিয়া মে' মাহ চলি আছে আৰু মে' মাহত এইটো ক্লাছে হৈ আছে। মানে ৰুটিন মতে এইটো ক্লাছে হ'ব লাগে বাবে মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। তাৰ আগতে আৰু এটা ক্লাছ আছিলে, ক্লাছ নহয়, লেচন আছিলে ন। এই লেচনটো মই কিয় নকৰিলোঁ, স্কিপ কৰিলোঁ, সেইটোকো কৰিম মই। আচল কথাটো হ'ল এতিয়া যিহেতু মই ক'লোৱে নহয়, এইটো মাহত এই যিটো নেটিভ লেণ্ড, এই নেটিভ লেণ্ডটোহে ক্লাছটো হ'ব লাগে, এই লেচনটোৱে হ'ব লাগে বাবে মই সেইটোৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে তোমালোকে যদি পাৰা কমেণ্ট কৰি মোক জনাই দিবা কোনটো বিষয়ত কি ক্লাছ লাগে, মানে কোনটো পাঠৰ লাগে, বিশেষকৈ ইংৰাজীৰ। মই তোমালোকৰ বাবে আনিবলৈ সদায় চেষ্টা কৰি থাকিম। ধন্যবাদ।